নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিজন মানুহৰ মনলৈ কেতিয়াবা নহয় কেতিয়াবা এইটো প্ৰশ্ন নিশ্চয় জন্ম লয়। আচলতে এজন ভাল মানুহৰ লগতে কিয় বেয়া হয়? যেতিয়াই আমাৰ লগত কিবা বেয়া হয়, কিবা দুৰ্ঘটনা ঘটে, মনলৈ এইটো প্ৰশ্ন নিশ্চয় আহে যে মইনো কাৰোবাৰ কি বেয়া কৰিছিল। বা কেতিয়াবা এনেধৰণৰ প্ৰশ্ন আহি পৰে, মইতো সদায় ধৰ্মৰ পথেৰে চলিছিল, তথাপি মই কিয় সমস্যাৰ সৈতে যুঁজিব লগা হৈছে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব আজিৰ এই কাহিনীটোৰ পৰা। বহুত পুৰণি কথা। এখন গাঁৱত দুজন ব্যক্তি আছিলে। এজন ব্যৱসায়ী আছিলে, যিজন বহুত ভাল মানুহ আছিলে। ধৰ্ম আৰু নীতিৰ পালন কৰিছিল, ভগৱানৰ পূজা কৰিছিল, সদায় মন্দিৰত গৈছিল, সকলো প্ৰকাৰৰ বেয়া কামৰ পৰা আঁতৰি থাকিছিল। আৰু আনফালে দ্বিতীয়জন ব্যক্তি ব্যৱসায়ীজনতকৈ বিপৰীত প্ৰবৃত্তিৰ আছিলে। তেওঁ সদায় অনৈতিক আৰু অধৰ্মৰ কাম কৰিছিল। যদিও মন্দিৰত গৈছিল, তেওঁ পইচা আৰু চেণ্ডেল চুৰি কৰিছিল, মিছা কথা কৈছিল, নিচাযুক্ত বস্তু সেৱন কৰিছিল। এদিনাখন গাঁৱত প্ৰবল বৰষুণ হয়। মন্দিৰত কোনো নাছিলে। এয়া দেখি সেই নিজ ব্যক্তিজনে মন্দিৰৰ পৰা সকলো পইচা চুৰি কৰে আৰু পূজাৰীজনৰ নজৰৰ পৰা পলাই গুচি যায়। কিছু সময়ৰ পিছত যেতিয়া সেই ব্যৱসায়ীজন ভগৱানক দৰ্শন কৰিবলৈ মন্দিৰত যায়, তেতিয়া তেওঁৰ ওপৰত সেই চোৰৰ অভিযোগ লগায়। তাত উপস্থিত সকলো মানুহে তেওঁক বহুত বেয়াকৈ কয়, তেওঁৰ বহুত অপমান কৰে। কিবা কৰি ব্যক্তিজন তাৰ পৰা ওলাই আহে আৰু বাহিৰত আহোঁতেই তেওঁ এখন গাড়ীয়ে খুন্দিয়ায় আৰু ব্যক্তিজন বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আৰু ব্যৱসায়ীজন কিবা কৰি তাৰ পৰা উঠে আৰু ঘৰলৈ যায়। ঘৰলৈ যাওঁতে ৰাস্তাত তেওঁ এজন চোৰ দেখা পায় আৰু তেওঁ বুজি পায় যে এইজনটো সেই চোৰজন, যিজনে মন্দিৰৰ পৰা পইচা চুৰি কৰিছে। সেই চোৰজনৰ হাতত টকাৰে ভৰা এটা বেগ আছিলে। ইমানবোৰ পইচা দেখি চোৰজন আনন্দত পাগল হৈ গৈছিল আৰু ক'বলৈ ধৰে, আজি মই বহুত আনন্দিত। আগতে কেতিয়াও মন্দিৰৰ পৰা ইমানবোৰ পইচা পোৱা নাই। এতিয়া মোৰ জীৱনত আনন্দই আনন্দ। চোৰজনৰ এইবোৰ কথা শুনা পাই ব্যৱসায়ীজন অবাক হৈ ৰয়। তেওঁ ঘৰলৈ গৈ ভগৱানৰ সকলো ফটো উলিয়াই পেলাই দিয়ে আৰু ভগৱানৰ ওপৰত অসন্তুষ্ট হৈ ভগৱানৰ ওপৰত খং উঠি জীৱন কটাব ধৰিলে। বহুত বছৰ পিছত যেতিয়া দুয়োজন ব্যক্তিৰ মৃত্যু হয়, দুয়োজন যমৰজাৰ ওচৰত যায়। ব্যৱসায়ীজন খঙেৰে যমৰজাক এটা প্ৰশ্ন কৰে। তেওঁ কয়, মইতো সদায় ভাল কৰ্ম কৰিছিলোঁ, ইয়াৰ বাবদ মই কেৱল অপমান আৰু কষ্ট পাইছোঁ, আৰু এই বেয়া কৰ্ম কৰা চোৰজনক পইচাৰে ভৰা বেগ আচলতে এনেকুৱা কিয়? ব্যৱসায়ীজনৰ প্ৰশ্ন শুনি যমৰজাই কয়, যিদিনাখন তোমাৰ দুৰ্ঘটনা ঘটিছিল, সেইটো দিন তোমাৰ জীৱনৰ অন্তিম দিন আছিলে, কিন্তু তোমাৰ ভাল কৰ্মৰ বাবে তোমাৰ মৃত্যু এক সৰু দুৰ্ঘটনাৰে সলনি হয়। আৰু সেই চোৰজনক তেওঁৰ জীৱনত অপাৰ ধন পোৱাৰ সম্ভাৱনা আছিলে, কিন্তু তেওঁৰ বেয়া কৰ্মৰ বাবে তেওঁক এটা সৰু পইচাৰে ভৰা বেগৰ সৈতে সলনি কৰি দিয়ে। বন্ধুসকল, কাহিনীটোৰ পৰা এইটোৱে বুজিব পাৰোঁ যে ওপৰৱালা আমাক কিবা বস্তু কি ৰূপত দিয়ে এয়া বুজি পোৱা বহুত মুস্কিল, কিন্তু এয়া সত্য যে ভাল আৰু বেয়া কৰ্মৰ ফল আমি নিশ্চয় পাওঁ। যেতিয়া আমাৰ লগত কিবা বেয়া হয়, আমি লগে লগে এয়া ক'ব ধৰোঁ যে ভগৱানে এনেকুৱা মোৰ লগতে কিয় কৰে? কিন্তু আপুনি কেতিয়াবা সুখত থাকি এইটো কৈছেনে যে ভগৱান মোকেই কিয় সুখ দিছে? আমি বেয়া মানুহৰ বৰ্তমান দেখোঁ, তেওঁলোকৰ সদায় ভাল হয়, কিন্তু কেতিয়াবা আপুনি এইবোৰ মানুহৰ শেষ দেখিব। আপুনি বুজি পাব কৰ্মৰ ফল পোৱা যায় নে নাযায়। আমাৰ লগত যেতিয়াই কিবা ঘটনা ঘটে, আমি ভগৱানক দোষ দিব আৰম্ভ কৰোঁ, কিন্তু কিজানি আমাৰ ভাল কৰ্মৰ বাবে আমাৰ লগত ইমান বেয়া হোৱা নাই যিমান হ'ব লগা আছিলে, কিন্তু আমি সদায় এইটো ভাবোঁ যে ইমান কিয় হ'ল। সেইবাবে কেৱল নিজৰ ভাল কৰ্ম কৰি থাকিব। সকলো হিচাপ নিকাচ ইয়াতেই হ'ব। সেইবাবে এটা কথা সদায় মনত ৰাখিব, যিটো আপোনাৰ ভাগ্যত লিখা আছে সেইটো দৌৰি আহিব, আৰু যিটো ভাগ্যত নাই সেইটো আহিও আঁতৰি যাব। আশা কৰোঁ বন্ধুসকল কাহিনীটো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।